মাগুৰ চাওক মাগুৰ হেল্ল' ফ্ৰেণ্ডছ মই বাকৰ আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল দা ভিলেজ লাইফষ্টাইল আৰু আজি একদম বাৰীৰ ফালে গৈ আহিছোঁ এইফালে আমাৰ বাৰীৰ পিছফালে আৰু ইয়াতে আহিছে আজি মাছ একদম দেখা হ'ব কিমান মাছ পাওঁ নাপাওঁ সকলো দেখা হ'ব তো চাই থকা আজিৰ ভিডিঅ' বহুত বেছি ধামাকা হ'ব আৰু দেখি আছোঁ পুখুৰীটো সৰু এটা পুখুৰী তাতে মানে বহুত বেছি ৰ'দ দিছে যিহেতু সেইকাৰণে গৰমত মাছবিলাক তাতে সোমাইছে তো এইটো হৈছে পুখুৰীটো এইফালে চাওক বেছি ডাঙৰ নহয় সৰু বাট মাছ সোমাই কেতিয়াবা আজি সোমাইছে নে নাই গম নাপাওঁ তো সিঁচিলে গম পাম মাছ আছে নে নাই আৰু যিহেতু বহুত বেছি ৰ'দ দিছে এইফালে চাওক বাহিৰত আৰু ইয়াতে পুৰা ছায়া পৰি আছে না সেইকাৰণে মাছখিনি গৰমৰ কাৰণে ইয়াতে ঠাণ্ডাত আহি যায় এইফালে পুৰা গৰম পানী এইফালে পুৰা ঠাণ্ডা ঠাণ্ডাত মাছবিলাক আহি আছে এতিয়া সিঁচিব লাগে জলদি জলদি তো হৈ গ'ল আলিবান্ধা আৰু এতিয়া পানী সিঁচিব লাগে পানী এইটো সিঁচিম পানী তো টাইমলেছ ভিডিঅ'ত উপভোগ কৰক আৰু বৰ্তমান প্ৰায় আধা হিচা হ'ল বেছি নাই আৰু পানী অলপমান আছে পুখুৰীটোৰ মানে বেছিভাগ একদম সৰু মাছে বেছি আছে সেইকাৰণে ইয়াতে বৰ্তমান পাতিছোঁ জাল এয়া চাওক মাছ আৰু বৰ্তমান পানী পাৰা শেষ নাই আৰু বেছি বোলে চাওক আৰু মাছ চাওক সৰু সৰু মাছ একদম ক'লা হৈ আছে এয়া চাওক মাছ কিমান এই চাওক সৰু সৰু মাছ পুৰা জুপি আছে বোলে পুঠি মাছ আৰু বৰ্তমান আছিলোঁ ঘৰত আহি পেলাই মক নিবলৈ মাছ ধৰিব লাগে মাছ এই মকেৰে মানে হাতেৰে অলপ অসুবিধা হয় এই দুটাই কেনে মাছ আছে বিন্ধি দিব সেইকাৰণে ইয়াৰে ধৰিম মাছ পানী আৰু অলপমান আছে আৰু এতিয়া মাছ ধৰিম এইফালে মাগুৰ আছে ইয়াতে মাগুৰ এই ধৰিছে বৰ্তমান পালোঁ এইফালে দুটা মাগুৰ এইফালে চব তো পুখুৰীটো হৈছে বৰ্তমান আহিলোঁ ঘৰত আৰু কিমান মাছ পালোঁ দেখি আছোঁ এতিয়া এয়া চাওক মাছ কাৱৈ মাছ আৰু ইয়াতে 8-9টামান আছে মাগুৰ মাছ আৰু লগতে এইফালে চাওক সৰু মাছ একদম কি মজা হৈ আছে ভাজি খাব এতিয়া আনিম জাল এইফালে ইয়াতে দেখা হ'ব কিমান মাছ উঠে গেল কই মাছ মাছ কই মাছ আছে এই যে কই মাছ কি আছে মাছ সৰু আৰু তাইছে কই আৰু এতিয়া গৈ আছোঁ মাছ মাৰিবলৈ আৰু মাছ মাৰিব গৈছোঁ পাহাৰৰ ফালে মানে ট্ৰেক্টৰৰ পিছত
মাছ মাৰি আহিলোঁ অলৰেডি আৰু মাছ মাৰিব গৈছোঁ মানে মাছ মাৰিয়ে ভাল লাগে খাই ইমান ভাল নাপাওঁ তাত মাছটো মাৰি বহুত বেছি ভাল পাওঁ এতিয়া গৈছোঁ পাহাৰৰ ফালে মাছ মাৰিবলৈ হেক্টৰৰ বেছি দেখাওঁ আৰু আহি পালোঁ জেগাত আৰু মানুহ চাওক না মাছ মাৰা এইফালে পংকজ এইফালে কেমেৰামেন হেই কাৰণ দে আৰু এইফালে চাওক ইপচিকা হেল্ল' হেল্ল' আৰু এতিয়া মাৰিম মাছ এইফালে মানিমুনিটো জাকৈ ক'ত গ'ল মাছ সেইটো চাওক পুঠি মাছ উঠি গৈছে এই হা ইয়াত দেখিছে সৰু সৰু মাছ এইফালে মৰি গৈছে মিছা মাছ আৰু এইফালে যাওঁ এইটো কৰা নাছিল পৰা কেঁকৰা ধৰ ধৰ চকাৰি ধৰ ধৰ আৰু এইফালে মই মানুহজনী আহিছে চাওক তই যা ৰে ঘৰত যা ৰে মই আহিছোঁ ঘৰত যা আপুনি ঘৰত যা মই আহিছোঁ না মই মাৰিম মাছ এইফালে এটা মাগুৰ পাই গ'লো এইফালে মাগুৰ চাওক মাগুৰ এতিয়া এইটো ধৰিব লাগে আৰু এইফালে চাওক কেঁকৰা কেনেকৈ ওলাইছে আৰু এটা পালোঁ মাগুৰ এইফালে চাওক এই দুটা পালোঁ সেইটো কি কৰা লওক পোন্ধৰ লৈছোঁ এইটো কেঁকৰাটো শুন আৰু এইফালে পংকজে দেখা পাইছে মাগুৰ ক'ত আছে এইটো চাওক ধৰ যাব তো গুড ইভিনিং সকলোকে তেতিয়া মানে কি হ'ল ভিডিঅ' কৰি থাকোঁতে মোবাইলটো হৈ গ'ল চুইচ অফ তেতিয়া আৰু ভিডিঅ' বনাব নোৱাৰিলোঁ তো এতিয়া ভাত পানী খাই কিনে ধুনীয়াকৈ টোপনি মাৰি উঠিছোঁ ভিডিঅ'টো শেষ কৰিবলৈ তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ' ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে বাই বাই